হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মোৰ খবৰ ভালেই। মই প্ৰিয়াক্ষী, মোৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া মই এইখন বনেটখন খুলি লওঁ। তাৰপিছত এয়া বিহু কাপোৰ আপোনালোকে ধুলেনে? মই নাই ধোৱা। এইখিনি এতিয়া মই ধুমগৈ। দমাই থৈ দিছিলোঁ, এইখিনিমান হৈ আছে। বিচনা চাদৰৰ পৰা ধৰি মেলি টাৱেল চাৱেল চব ধুম আৰু আজি। তাৰপিছত আকৌ লগ পাই আছোঁ। গা পা ধুই ল'লোঁ, ধুনীয়াকৈ কাপোৰ কানি চব ধুলোঁ। তাৰপিছত এইবোৰ কাপোৰবোৰ ৰ'দত দিছে মায়ে, আৰু এইফালে কুচন চুচন এইবোৰ চব ৰ'দত দিছে। আৰু এতিয়া আমি বৰ্তাহঁতৰ ঘৰলৈ যাম পিঠা খুন্দিবৰ কাৰণে। তো ভাবিছোঁ ফটো কেইখনমানো মাৰিম, সেইটো কাৰণে চাদৰ মেখেলা পিন্ধি যাম বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো মোৰ চাই থাকিব তেতিয়া, আৰু চাদৰ মেখেলা পিন্ধি লওঁগৈ। তাৰপিছত যাম বৰ্তাহঁতৰ ঘৰলৈ পিঠা খুন্দিবলৈ বুলি। এয়া পিঠা খুন্দিবলৈ মায়ে গ'লেই দেখিছেনে, মাক দেখুৱাই দিছোঁ মই, মোনা চোনা লৈ গৈছে। তাৰপিছতে আমি ওলাই আহোঁতে আমাৰ দাদাহঁতক লগ পালোঁ। তো দাদাহঁতি ক'লে গাড়ীতে থৈ আহিমগৈ বুলি। সেইটো কাৰণে গোটেইখিনি গাড়ীতে উঠি গুচি আহিলোঁ। আৰু মাহঁতি বহুত বেছি লৰালৰি কৰিলে, চাদৰ মেখেলা পিন্ধিবলৈ নহ'লে। তাৰপিছত মই বৰ্তাহঁতৰ ঘৰত গৈহে চাদৰ মেখেলা পিন্ধিম। তো মোৰ তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। পাই গ'লোহি আমি বৰ্তা ঘৰ। মোনাটোতে ভৰাই আনিছে চাউলখিনি, খৰাহি এটাত ভৰাই আনিছে, গৈছে আৰু চাদৰ মেখেলাযোৰ ইয়াতে ভৰাই আনিলোঁ। মই পিন্ধি নাহিলোঁ, আৰু লৰালৰি কৰিলে মানে মাহঁতি। সেইটো কাৰণে চাদৰ মেখেলা ইয়াতে পিন্ধিম বোলো, ফটোহে মাৰিম মই। এইবোৰ ঢেকি দিব মইতো নাজানো, এনেই আৰু অকণমান দি চাম আৰু। তাৰপিছত তেতিয়াহ'লে চাই থাকিব আৰু দেই। ধুনীয়াকৈ এয়া ৰেডি হৈ ল'লোঁ। এইফালে আমাৰ পোৱালি শুই আছে, কেনেকুৱা লাগিছে জনাব আৰু দেই। এতিয়া মাহঁতি ঢেকি দিব, মই ফটো মাৰিম, ঢেকিও দিম বাৰু, নাজানো বাৰু, হ'লেও দি চাম আৰু কেনেকুৱা হয়। দিব লাগে ন, এইবোৰ শিকিব লাগে ছোৱালী মানুহ। তো দিম আৰু চাব মোৰ ভিডিঅ'টো। চাদৰ মেখেলা পিন্ধিবলৈ ইমান ভালকৈ নাজানো যদিও নিজেই পিন্ধিছোঁ, কেনেকুৱা লাগিছে ক'ব দেই। এইফালে ঢেকি দিবলৈ মায়ে কলপাতখিনি মোহাৰি আছে। সেইফালে আমাৰ কাজল মোবাইলত ব্যস্ত, আৰু এইটো ঢেকিটো ইয়াতে আৰু ঢেকি দিব। চাফ চিকুণ কৰি লৈছে প্ৰথমতে ঢেকিটো। মায়ে ঢেকি দি আছে, আৰু এইফালে চুমিবাই বৰাই আছে। এইফালে আমাৰ নবৌ চালি আছো দেই। এইফালে নবৌৱে বৰাই আছে, মায়ে ঢেকি দিছে, মই চালিছো। বিহু বিহু লাগিছে নে গাত? আমাৰ লাগিলে, এয়া পিঠা খুন্দিলোৱে, চালি আছো মই। এইফালে ঘৰ মুচিছো। এইফালে আমাৰ ঢেকি দিয়া ৰাইজসকল দেই, ঢেৰ মানুহ গোট খাই গ'ল। এইফালে পাহিয়েও ঢেকি দিছেহি। এইফালে ধুনুবাই চালি আছে। এইবাৰ মায়ে ঢেকি দিলে। এনেদৰে আমি গোটেইকেইজনীয়ে মিলিজুলি ঢেকি দিলোঁ, বৰালোঁ। তো এনেকৈ আৰু মিলিজুলি কাম কৰিলোঁ আৰু ন, চবেই মিলিজুলি কৰিব লাগে। সেইটো আমাৰ পোৱালি উঠিলে দেই। বায়ে চিপছ খাই এদাই কৰি পেকেট পেলাই থৈছে। বা লোভত থাকিব নোৱাৰি খাই পেলালে। ভাইটি মূৰে চূৰে বোকা দিছে নাই? এইফালে এইবাৰ আমাৰ চুমিবাই দিছে দেই ঢেকি।
এয়া ভাতৰ চাউলৰ খুন্দি হৈ গ'ল দেই আৰু পকা মিঠৈৰ কাৰণে। তাৰপিছতে এতিয়া আৰু এয়া বৰা চাউল খুন্দিব। এয়া দেখিছেনে 2 কেজি আছে ইয়াতে। এতিয়া এইখিনি খুন্দিব আৰু ধুনীয়াকৈ চাফ চিকুণ কৰা হৈ গ'ল। এয়া বৰা চাউল দেই, এতিয়া খুন্দিব। এইফালে বাইদেৱে নব খুন্দিব আৰু এতিয়া স্প্ৰে মাৰি পেলাই একদম পিঠিত বেগ চেগ পিন্ধি ল'লে। বাম খেতি কৰিছে। মই খেতিখিনি দেখুৱাম বাৰু দেই আপোনালোকক। খেতি চাওঁগে, খেতি আমাৰ নবৌ ঘৰ মুচি লেতেৰি হৈ আছে কেইটাজনী। এইফালে স্প্ৰে মাৰি আহিলে বোলে খেতিত। খেতি এইফালে ধনিয়া, এইফালে বন্ধাকবি, বিলাহী আৰু কি পিঁয়াজ, এইবোৰ মটৰ, ঢেৰ খেতি কৰিছে আৰু। সেইফালে সৰিয়হ আছে, আলু, এয়াই খেতি। এয়া খেতি কৰা মানুহ। খেতি চাই আহিলো আমি। খাই কাপোৰ কানি খুলি ল'লোঁ, পিঠা খুন্দি হৈ গ'ল। এতিয়া ঘৰলৈ যাবলৈ এয়া কাপোৰ বান্ধি ল'লোঁ আৰু পোৱালীকেইটা খেলি আছে। আপোনালোকক দেখুৱাম, চাব দেই। পোৱালীয়ে গাড়ী খেলি আছে। সেয়া খুব ফূৰ্তি পাইছেহি। কি কি অ' বাই বাই। চুম এটা দি দিয়া। চুম দিছে চা। চলোৱা গাড়ীখন চলাই দিয়া। খুব ফূৰ্তি পাইছে এই গাড়ী চলাই দিয়া দেখি। বাই বাই। এতিয়া ঘৰা ঘৰি সকলো। ঠাণ্ডা লাগিছে। খুন্দি হৈ গ'ল, এতিয়া চব ঘৰলৈ গৈ আছে দেই। এইবোৰ কি কি বুটলাত লাগিছে দেখিছেনে? এইটো অগ্ৰু বাদাম বুলি কয়। এইটো চিনি পাইছেনে ক'ব দেই। লেতেৰা হৈছে যেনিবা দেই, ধুব লাগিব ঘৰলৈ গৈ। চিনি পাইছেনে? এইটো খালে বোলে সৰু ল'ৰা ছোৱালীৰ মগজ হয় বুলি কয়। এনেকুৱা চব গছে আছে, জালুকৰ গছো আছে, কৰ্দৈ গছো আছে, লেচু গছো আছে। এইকেইটা লৈ ল'লোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ আৰু দেই। ঘৰ আহি পাই গ'লো দেই ৰাইজ। ঘৰ আহি পাই গ'লোহি আৰু গোটেই কাপোৰখিনি যিহেতু জাপিবলৈ মানে ধুইছিলোঁ নহয় জানো আজি, তো সেইখিনি কাপোৰ ধুনীয়াকৈ জাপিলোঁ। জাপি পিনে এতিয়া ভাবিছোঁ আকৌ যদি পিঠা বনোৱা ভিডিঅ'টো মই এইটো ভিডিঅ'ত দি দিওঁ, তেতিয়া বহুত বেছি দীঘল ভিডিঅ' হৈ যাব। এনেও দীঘল হৈয়ে আছে অলৰেডি। তো সেইটো কাৰণে ভাবিছোঁ আকৌ পাৰ্ট 2 ভিডিঅ' এটা বনাম। তাত পিঠা বনোৱা ভিডিঅ' দেখা পাব, আপোনালোকে চাব। আৰু তেতিয়াহ'লে সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ দেই। বাই বাই। আকৌ লগ পাম নেক্সট এটা ব্লগৰ সৈতে। বাই বাই।